নমস্কাৰ ওয়েলকাম টু এডুকেট জিকে সেকেন্ডাৰী টেট স্পেশাল আৰু এটা নতুন এপিসোডলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসমীয়া ভাষাৰ ব্যাকৰণৰ বিষয়ে আৰু আজি আমি টপিক বাছি লৈছো ক্ৰিয়া। সেকেন্ডাৰী টেটৰ কাৰণে সিলেবাছত থকা টপিকসমূহ ব্যাকৰণৰ যিকেইটা টপিক আছে ইতিমধ্যে আমি কাৰকৰ বিষয়ে আলোচনা কৰিছো। যদি আপোনালোকে ভিডিওটো চোৱা নাই আমাৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত গৈ চাই ল'ব পাৰে। আৰু আজি আমি আলোচনা কৰিম ক্ৰিয়াৰ বিষয়ে আৰু তাৰ পিছত যিখিনি আছে আমি পৰৱৰ্তী সময়ত আলোচনা কৰি যাম। তো প্ৰথমতে আমি জানি লৈছো পদৰ বিষয়ে, কাৰণ ক্ৰিয়া হৈছে এটা পদ হৈছে বাক্যত ব্যৱহৃত প্ৰতিটো শব্দই পদ। বাক্যত যিমান শব্দ ব্যৱহাৰ হয় প্ৰতিটো শব্দ একক এটা পদ 5 প্ৰকাৰৰ: বিশেষ্য পদ, বিশেষণ পদ, সৰ্বনাম পদ, অব্যয় পদ আৰু ক্ৰিয়াপদ। আমি আজি আলোচনা কৰিম ক্ৰিয়াপদৰ বিষয়ে। ক্ৰিয়া যি পদে কোনো এটা কাম হোৱা বা কৰা বা ঘটা বুজায় সেয়াই হ'ল ক্ৰিয়াপদ। ক্ৰিয়াপদ এনে এটা পদ যি পদে কোনো এটা কাম হোৱা, কৰা বা ঘটা বুজায়। উদাহৰণ আমি লৈছো মই কৰ, তেওঁ খায়, আমি যাওঁ। এই তিনিওটা বাক্যতে কৰ, খায়, যায় এই শব্দকেইটাই বা এই পদকেইটাই কিবা এটা কাম হোৱা বা কৰা বুজাইছে। এইভাবে এইকেইটা ক্ৰিয়াপদৰ উদাহৰণ হিচাপে আমি ধৰিব পাৰোঁ। বাক্য এটা সম্পূৰ্ণ শেষ হোৱা বা নোহোৱাৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰিয়াপদক দুটা ভাগত ভাগ কৰা হয়। সেয়া হৈছে সমাপিকা ক্ৰিয়া বা ফিনিট ভাৰ্ব আৰু অসমাপিকা ক্ৰিয়া বা ইনফিনিট ভাৰ্ব। এতিয়া এই বিষয়ে আমি ভালদৰে জানি ল'ম। সমাপিকা ক্ৰিয়া কি? যি ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ হোৱা বুজায় সেয়াই সমাপিকা ক্ৰিয়া। অৰ্থাৎ কিবা এটা বাক্য সম্পূৰ্ণ হৈছে, কাম মানে বাক্য এটাত যিটো ক্ৰিয়াপদে কাম এটা শেষ হোৱা বুজাইছে। উদাহৰণ লৈছো মই ভাত খালোঁ। ইয়াত ভাত খোৱা কামটো আমাৰ শেষ হৈছে, ইয়াত বাকী থকা নাই একো, বা তাই কামটো কৰিলে, তেওঁ ঘৰলৈ আহিল। এই তিনিটা বাক্যত আমি দেখিছোঁ মই ভাত খালোঁ, মই কৰ্তাই ভাত খোৱা কামটো খালোঁ পদটোৰে কমপ্লিট কৰিছে। গতিকে এয়া হ'ল সমাপিকা ক্ৰিয়া। বা তাই কামটো কৰিলে, তেওঁ ঘৰলৈ আহিল, ইয়াত একো বাকী নাই, কৰিবলগীয়া গোটেইখিনি কাম কৰা হৈ গৈছে। গতিকে সমাপিকা ক্ৰিয়া হিচাপে ধৰিব পাৰোঁ। মন কৰিব দুটা ইম্পৰ্টেণ্ট পইণ্ট। পুৰুষ কাল বাচ্যৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰিয়া বিভক্তি যোগ হয় সমাপিকা ক্ৰিয়াৰ কাৰণে। কিন্তু এই নিয়মটো ইয়াত হৈছে কি পুৰুষ, এতিয়া প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ বা তৃতীয় পুৰুষ যিকোনো পুৰুষৰ ক্ষেত্ৰতেই কাল আমাৰ অতীত কাল, বৰ্তমান কাল, ভৱিষ্যৎ কাল যিকোনো কালৰ কাৰণে, আৰু বাচ্য মানে প্ৰত্যক্ষ বা পৰোক্ষ বাচ্য যিকোনো হ'ব পাৰে, সেই ওপৰত ভিত্তি কৰি আমাৰ ইয়াত ক্ৰিয়া বিভক্তিসমূহ যোগ হয়। এতিয়া ক্ৰিয়া বিভক্তি কোনখিনি হৈছে আমি ইয়াতে ধৰক খালোঁ, এতিয়া মই ভাত খালোঁ, এতিয়া মই প্ৰথম পুৰুষত ইয়াত হৈছে খালোঁ। যদি একেটা বাক্যই দ্বিতীয় পুৰুষত থাকিলহেঁতেন তেতিয়াহ'লে হ'লহেঁতেন তুমি ভাত খালা বা তুষাৰ্থত তই ভাত খালি। ইয়াতে যেনেকৈ তৃতীয় পুৰুষ তাই কামটো কৰিলে। এতিয়া কালৰ কথালৈ যদি আহিছোঁ, মই ভাত খালোঁ একেটা বাক্যই যদি মই অতীত কালৰ কাৰণে ক'লোহেঁতেন তেতিয়াহ'লে হ'লহেঁতেন যে মই ভাত খাইছিলোঁ। আৰু যদি ভৱিষ্যৎ কালৰ কাৰণে কওঁ মই ভাত খাম। ইয়াত কিন্তু সমাপিকা ক্ৰিয়াটো সলনি হৈ গৈছে, মানে ক্ৰিয়াটো একে আছে, বিভক্তিটো বেলেগ বেলেগ হৈ গৈছে। বা বাচ্যটো যদি আমি সলনি কৰোঁ তাতো একেখিনি কথা আহিব। আৰু ইয়াতে ইয়াক কৈছে ধাতুৰ ক্ৰিয়া বিভক্তি যোগ নোহোৱা পৰ্যন্ত সমাপিকা ক্ৰিয়া নহয়। অৰ্থাৎ ইয়াতে ধাতু বা মূল শব্দটো হৈছে খালো শব্দটোত খা। ইয়াতে ক্ৰিয়া বিভক্তিটো যোগ হোৱাৰ লগে লগে বা কামটো কৰিলে কৰ, ইয়াতে ধাতুটো হৈছে কৰ, তাতে কৰিলে হোৱাৰ কাৰণেহে সমাপিকা ক্ৰিয়া হৈছে। অৰ্থাৎ ক্ৰিয়া বিভক্তিটো যোগ হোৱাৰ কাৰণেহে ইয়াৰ সমাপিকা ক্ৰিয়া হৈছে। যেতিয়ালৈকে সমাপিকা ক্ৰিয়া মানে ক্ৰিয়া বিভক্তি যোগ নহয় তেতিয়ালৈকে পদটো সমাপিকা ক্ৰিয়া হিচাপে ধৰা নহয়। এইবাৰ আহিছোঁ আমি অসমাপিকা ক্ৰিয়ালৈ। অসমাপিকা ক্ৰিয়া অৰ্থাৎ ইয়াৰ মানে হৈছে যি ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ হোৱা নুবুজায়। অৰ্থাৎ সমাপিকা ক্ৰিয়াৰ বিপৰীত হ'ল অসমাপিকা ক্ৰিয়া। ইয়াতে চাওক ৰমেনে কথাটো শুনি হাঁহিলে। ৰমেনে কথাটো শুনি হাঁহিলে। ইয়াত কিন্তু আমাৰ বাক্যটো শেষ হোৱা নাই, কাৰণ এতিয়া ধৰক তাই ভাত খাই স্কুললৈ গ'ল। ইয়াতে গৈছে ঠিকেই, কিন্তু ইয়াতে চাওক ভাত খাই কিবা এটা কাম কৰি তাৰপিছত ইয়াতে চাওক ইয়াতে শুনি পদটো আৰু ইয়াতে খাই, এই দুয়োটা পদ কিন্তু শেষ হৈ থকা নাই। এই পদ দুটাই শুনি আৰু খাই আমাৰ এই বাক্য দুটাত সম্পূৰ্ণ হোৱাটো বুজোৱা নাই। অসমাপিকা ক্ৰিয়া বুজাবলৈ ধাতুৰ পিছত ই প্ৰত্যয় যোগ হয়। এইটো এটা কথা হ'ল যে আপুনি চালেই গম পাব, ইয়াতে শুনি এই শুন ধাতুৰ লগত হস্ৰই যোগ হৈছে, শুনি হৈছে, আৰু খা ধাতুৰ লগত হস্ৰই যোগ হৈ খাই হৈছে। উদাহৰণ কেইটামান দিছোঁ আমি,
যেনেকৈ কৰ ধাতুৰ লগত হস্ৰ ই যোগ হৈ কৰি, খা ধাতুৰ লগত হস্ৰ ই যোগ হৈ খাই, হাঁহ ধাতুৰ লগত হস্ৰ ই যোগ হৈ হাঁহি, লিখ ধাতুৰ লগত হস্ৰ ই যোগ হৈ লিখি, ধৰ ধাতুৰ লগত হস্ৰ ই যোগ হৈ ধৰি, যাৰ ধাতুৰ লগত হস্ৰ ই যোগ হৈ গৈ। এনেধৰণে অসমাপিকা ক্ৰিয়াৰ ফৰ্ম হয়। এতিয়া আমি কেইটামান মনত ৰাখিবলগীয়া কথা হ'ল সমাপিকা ক্ৰিয়াৰ লগত অসমাপিকা ক্ৰিয়া সম্পৰ্কিত। অসমাপিকা ক্ৰিয়াটো সমাপিকা ক্ৰিয়াৰ লগত সম্পৰ্কিত হয়, অৰ্থাৎ এটি সমাপিকা ক্ৰিয়াৰ বাবে এক বা ততোধিক অসমাপিকা ক্ৰিয়া ব্যৱহাৰ হ'ব পাৰে। আমাৰ সমাপিকা ক্ৰিয়াৰ মাজত অসমাপিকা ক্ৰিয়াটো সোমাই থাকে। আগৰ বাক্যটোতে আমি চাব পাৰিছোঁ যে তাই ভাত খাই স্কুললৈ গ'ল ঠিকেই, সমাপন হৈছে, কিন্তু তাৰ মাজতে এটা অসমাপিকা ক্ৰিয়া আছে খাই। তো সেয়ে এইটো কৈছোঁ যে আৰু এটা পইণ্ট হ'ল এটি সমাপিকা ক্ৰিয়াৰ বাবে এক বা ততোধিক অসমাপিকা ক্ৰিয়া। ইয়াত উদাহৰণটো চালেই গম পাম যে সি হাঁহি হাঁহি বাগৰি পৰিল। ইয়াতে দুটা অসমাপিকা ক্ৰিয়া আছে, হাঁহি হাঁহি। বাক্যটো সমাপন হৈছে, কিন্তু ইয়াতে অসমাপিকা ক্ৰিয়া হ'ল হাঁহি হাঁহি। তাই নাচি বাগি থাকি ভাল পায়। ইয়াতে নাচি বাগি দুটা অসমাপিকা ক্ৰিয়া ব্যৱহাৰ হৈছে। আৰু এটা পইণ্ট হ'ল একে কৰ্তাৰ বাবে বহু সমাপিকা ক্ৰিয়াক একেলগ কৰিবলৈ অসমাপিকা ক্ৰিয়া ব্যৱহাৰ কৰা হয়। বুজিবলৈ একেবাৰে সহজ। ইয়াতে দুটা সমাপিকা ক্ৰিয়া আছে, সি চাহ খালে, সি বজাৰলৈ গ'ল। এই দুটাক যদি একলগ কৰোঁ আমি কি ক'ম? সি চাহ খাই বজাৰলৈ গ'ল। চাওক ইয়াত খাই এইটো আমি অসমাপিকা ক্ৰিয়া এটা ভৰাই পেলাই দুটা সমাপিকা ক্ৰিয়াক অসমাপিকা ক্ৰিয়া দুটা সমাপিকা ক্ৰিয়াৰ বাক্যক মাজতে এটা অসমাপিকা ক্ৰিয়া ভৰাই কমপ্লিট কৰিছোঁ, একলগ কৰিছোঁ। আৰু কেইটামান পইণ্ট হ'ল অসমাপিকা ক্ৰিয়া সকলো কালতে একেধৰণে ব্যৱহাৰ হ'ব পাৰে। ইয়াতে সি চাহ খাই বজাৰলৈ গৈছিল, সি চাহ খাই বজাৰলৈ যায়, সি চাহ খাই বজাৰলৈ যাব। তিনিটা কালৰ বাক্য, আৰু ইয়াতে কিন্তু অসমাপিকা ক্ৰিয়াটো একেই আছে। বচন পুৰুষ লিংগভেদে অসমাপিকা ক্ৰিয়াৰ ৰূপ সলনি নহয়। এই বাক্যকেইটা চাই আমি তলৰ কথাটো বুজিব পাৰোঁ। বচন এতিয়া সি আছে এক বচন। আমি যদি বহু বচন লিখোঁ যে সিহঁত চাহ খাই বজাৰলৈ গৈছিল, সিহঁত চাহ খাই বজাৰলৈ যাব, সিহঁত চাহ খাই বজাৰলৈ যায়। আৰু যদি আমি পুৰুষটো সলনি কৰোঁ, ইয়াতে সিৰ ঠাইত যদি আমি মই দিওঁ, ইয়াতো একেই হৈ যাব। মই চাহ খাই বজাৰলৈ গৈছিলোঁ, মই চাহ খাই বজাৰলৈ যাম, বা মই চাহ খাই বজাৰলৈ যাওঁ। আকৌ যদি লিংগ সলনি কৰোঁ, সিৰ ঠাইত যদি তাই বা তেওঁ বা আমি তেখেত, যিকোনো লিংগৰ ক্ষেত্ৰতো সমাপিকা ক্ৰিয়াৰ ৰূপটো একেই থাকে। তো থুলমূলভাৱে আমি ক্ৰিয়াৰ বিষয়ে এই ভিডিঅ'টোত তুলি ধৰিবলৈ যত্ন কৰিছোঁ। এতিয়া কথাটো হ'ল ক্ৰিয়াৰ কিন্তু আৰু বহুকেইটা ৰূপ আছে, বহুকেইটা ভাগ আছে, যেনে অকৰ্মক ক্ৰিয়া আৰু সকৰ্মক ক্ৰিয়া, আকৌ এক কৰ্মক ক্ৰিয়া আৰু দ্বিকৰ্মক ক্ৰিয়া, আকৌ অনিয়মিত ক্ৰিয়া, পাচনিক ক্ৰিয়া। এইসমূহৰ বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'ত তুলি ধৰিবলৈ যত্ন কৰিম, কাৰণ এটা ভিডিঅ'ত গোটেইখিনি বস্তু সামৰিলে আপোনালোকৰ কনফিউজন হ'ব পাৰে। তো যদি আপোনালোকৰ আজি ভিডিঅ'টো ভাল লাগিছে, শ্বেয়াৰ কৰক, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কমেণ্টত জনাব কেনেধৰণৰ হৈছে ভিডিঅ'টো, আৰু ভৱিষ্যতে কেনেধৰণৰ ভিডিঅ' দিলে আপোনালোকে ভাল পায়। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।